নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আৰু এটা নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ'ত আপোনালোকক মই আকৌ এবাৰ ভাল এটা সুখবৰ লৈ আহিছোঁ, বিশেষকৈ অসমৰ ল'ৰা ছোৱালীসকলৰ বাবে, অসমৰ যুৱক যুৱতীসকলৰ বাবে। নতুনকৈ IB ডিপাৰ্টমেণ্টে ইণ্টেলিজেন্ট ব্যুৰোয়ে 1675টা নতুনকৈ খালী পদ মুকলি কৰিছে আৰু সেই পদসমূহৰ সবিশেষ তথ্য মই লৈ আহিছোঁ আৰু সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক জনাবলৈ এইটো ভিডিঅ'টো বনাইছোঁ। তো মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই আপোনালোকক সম্পূৰ্ণ বিৱৰণ ডিটেইলছটো মই জনাই দিওঁ। আচলতে এইটো অনলাইন এপ্লিকেশ্যন প্ৰচেছটো কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কেতিয়া সমাপ্তি হ'ব। বন্ধুসকল, আপোনালোকে যদি আবেদন কৰিব বিচাৰিছে মোৰ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সখন চেক কৰক। এইটো ডিছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিছোঁ, তাতে গৈ পোনে পোনে আপোনালোকে আবেদনটো কৰিব পাৰিব আৰু অফিচিয়েল যিটো নটিফিকেশ্যন আছে সেই নটিফিকেশ্যনখনো চাব পাৰিব। তো বলক ভিডিঅ'টো আপোনালোকক দেখুৱাই যে আচলতে কি আছে এই নটিফিকেশ্যনখনত। বন্ধুসকল, নতুনকৈ IBৰ ফালৰ পৰা 2023 বৰ্ষৰ যিটো এডভাৰটাইজমেণ্ট ওলাইছে, সেই এডভাৰটাইজমেণ্ট মই আপোনালোকক এই অফিচিয়েলি যিটো এডভাৰটাইজমেণ্ট সেইটো মই দেখুৱাই আছোঁ। এইটো যদি আপোনালোকক মই দেখাওঁ, আপোনালোকে ক'ত কি ভেকেঞ্চি, ক'ত কিমানটা পোষ্ট আৰু ইয়াৰ বয়সৰ সময়সীমা কিমান, ইয়াৰ অৰ্হতা কিমান, এডুকেশ্যন কোৱালিফিকেশ্যন যিটো সেইটো কিমান, সেই বস্তুখিনি ইয়াতে সম্পূৰ্ণ আছে। কিন্তু এইটো বস্তু আপোনালোকে ভালদৰে বুজি নাপাব, ইমান মানে সৰু সৰুকৈ দিয়া আছে। গতিকে এই বস্তুটো যাতে আপোনালোকে ভালদৰে বুজি পায়, সেইটো কৰাৰ কাৰণে মই আপোনালোকক বেলেগ একটা ৱেবছাইটত লৈ গৈ আছোঁ আৰু আপোনালোকে যদি ভালদৰে বুজি পায় তাৰ কাৰণে মই সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকক জনাই দিম। ভিডিঅ'টোত আপোনালোকে স্কিপ নকৰি চাই থাকক। বলক মই অলপ ডাঙৰকৈ এইটোক জুম কৰি মই আপোনালোকক দেখুৱাই দিম। বন্ধুসকল, এতিয়া আপোনালোকৰ অলপ বুজাত সুবিধা হ'ব, দেখুৱাবলৈ অলপ স্পষ্টভাৱে দেখা পাই আছে আপোনালোকে। তো বলক মই ডিটেইলছখিনি আপোনালোকক জনাই দিওঁ অলপ কম সময়ৰ ভিতৰতে। আপোনালোকৰ বেছি সময় মই নষ্ট নকৰোঁ, অলপ সময়ৰ ভিতৰতে মই থুলমূলভাৱে বস্তুখিনি বুজাই দিবলৈ চেষ্টা কৰিম। তো বলক মই দেখাই দিওঁ। ইয়াতে চাওক, ইণ্টেলিজেন্ট ব্যুৰোৰ 2023 বৰ্ষৰ যিটো ভেকেঞ্চি, ইয়াৰ ভেকেঞ্চি টোটেল ভেকেঞ্চি আছে 1675টা, মানে 1675টা। ইয়াৰ চেলেৰি যদি আপুনি চাই, ইয়াৰ 18,000ৰ পৰা 69,100 টকালৈকে আপোনাৰ পাৰ মান্থত হ'ব। আৰু জব লোকেশ্যন যদি আপুনি চাই, অল অভাৰ ইণ্ডিয়াৰ জব হয়। এইটো IBৰ ফালৰ পৰা এই ভেকেঞ্চিটো ওলোৱা হৈছে 2023 বৰ্ষৰ কাৰণে। আৰু ইয়াৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি চাই, তো আপুনি যদি মেট্ৰিক পাছ হৈ থাকে তেতিয়াহ'লে আপুনি এই পোষ্টৰ কাৰণে এলিজিবল হয় আৰু এইটো পোষ্টত আপুনি এপ্লিকেশ্যনটো কৰিব পাৰিব। তো ইয়াৰ যিটো বয়সৰ সময়সীমা দিছে বন্ধুসকল, 18 বছৰৰ পৰা 27 বছৰ বয়সৰ সময়সীমা দিয়া হৈছে। আৰু জানুৱাৰীৰ পৰা এইটো আপোনাৰ ষ্টাৰ্টিং ডেট হয় আৰু আপোনাৰ আবেদন কৰা যিটো অন্তিম তাৰিখ দিয়া হৈছে ইয়াতে ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখ 2023 বৰ্ষৰ। তো IBৰ ফালৰ পৰা ভাল এটা অপৰচুনিটি দিছে আপোনালোকৰ কাৰণে। তো আপোনালোকে যদি ইচ্ছা কৰে এইটো পোষ্টৰ কাৰণে এপ্লিকেশ্যনটো কৰি দিব পাৰে। ইয়াৰ অফিচিয়েলি নটিফিকেশ্যন যিটো আছে সেইটো মই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত দি দিছোঁ। সেই অনলাইন এপ্লিকেশ্যন কৰা যিটো লিংক হয়, সেই লিংকটোৱে মই অফিচিয়েলি লিংকটো মই ডিছক্ৰিপশ্যন বক্সত দি দিছোঁ, আপোনালোকে চেক আউট কৰি চাই ল'ব পাৰে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগি থাকে, ভিডিঅ'টো এটা লাইক মাৰি দিব। আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত ভিজিট কৰিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।